নমস্কাৰ। এতিয়া আমি উপস্থিত আছোঁ আমাৰ সকলোৰে পৰিচিত অনুপম শইকীয়া ডাঙৰীয়াৰ ষ্টুডিঅ' টেম্পটেশ্যনত। আৰু আজি এই টেম্পটেশ্যন ষ্টুডিঅ'তে এটি অ' মোৰ অসমৰ খিলঞ্জীয়া বুলি এটি গীত, এটি বৰ সুন্দৰ গীত আজি মুক্তি পাইছে। আৰু এই গীতটি প্ৰতিজন অসমীয়াৰ বাবে, প্ৰতিজন অসমীয়া খিলঞ্জীয়া মানুহৰ বাবে এই গীতটো যেন সদায় চিৰপৰিচিত এটি গীত হৈ ৰওক তাৰে কামনাৰে। সৰ্বপ্ৰথমে অনুপম দায়ে গীতটোৰ বিষয়ে কোৱাৰ আগত অকণমান গীতটো শুনি লওঁ। আমি কি দলৰ, কি সংগঠনৰ বা কি ধৰ্মৰ, কি সম্প্ৰদায়ৰ সেয়া পৰিচয় দিয়াৰ এয়া জানো সময়? এয়া সময় একত্ৰিত হোৱাৰ, অসমীয়া খিলঞ্জীয়াৰ বিপক্ষে নহয়। তেনে নাভাবো কিয়? মই যদি হওঁ জননীৰ পুত্ৰ অনুপম, কিয় কৰোঁ অৱহেলা বুজিবলৈ আইৰ চৰা? অসমৰ বোকাবোৰ পদুমে ভৰিব বুলি পদুমৰ পাহিটিকে ললো, সবাৰে আনন্দই সৰক চুমিব বুলি ৰজাৰ আসন পাৰি দিলো। পিছে কি কৰা উচিত ভাবিছো মোৰ দেশৰ ৰজা। হিন্দু কি মুছলিম অবৈধ বিদেশীৰ হ'ব পাৰি জানো তলতীয়া? আহা ওলাই আহা জাগা জাগা অসমীয়া, অ' মোৰ অসমৰ খিলঞ্জীয়া, অ' মোৰ অসমৰ খিলঞ্জীয়া। বল 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 বিদেশী খেলো মৰমৰ ভাষাৰে নাতৰিব লাগিলে লাচিতৰে হেংদাং তুলি লওঁ। বল 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 হস্তিৰ শক্তি এনিনো গ'ল, নেগুৰত নধৰাকে চলিবৰ হ'ল, নিজৰ শক্তিক বন্ধ কৰিবলৈ। আপোনালোকে ইতিমধ্যে শুনিলে গীতটোৰ এটি অংশ। অনুপম দা, এই গীতটো আপুনি সৃষ্টি কৰাৰ আঁৰৰ কথাখিনি সকলোৱে জানে, প্ৰতিজন অসমীয়াই জানে, তথাপিও আপুনি গীতটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? আচলতে প্ৰথম কথা হৈছে কি, মই প্ৰথমতে ধন্যবাদ জনাম যে জি.কে. পঞ্চতীৰ্থ গিৰীন্দ্ৰ কলিতা বুলি এজন চেঁচা হাজোৰ ল'ৰা আছিলে। তেওঁৰ লগত এটা সাংঘাতিক সম্পৰ্ক অতীজৰ পৰা আছিলে। আৰু জি.কে. আচলতে মোক খুব ৰিকুৱেষ্ট কৰিছিলে যে অসমৰ এনেকুৱাখিনি সময়ত যে খিলঞ্জীয়াৰ বিপদক্ষণত আপুনি এটা সুন্দৰ গীত এটা কৰক। আৰু সেইটো তেওঁ ইমান মানে সুন্দৰভাৱে মোক প্ৰেছাৰ কৰিছে যদিও ইমান সুন্দৰভাৱে তেওঁৰ মানে নিজে সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়ি আহি মোক এক ৰাতি মানে লেচন দিছে। গতিকে সেই লেচনটোৱে আচলতে মোক সাংঘাতিক কাম দিছে বুলি ভাবিব লাগিব যে খিলঞ্জীয়াৰ যি সংকটৰ সময়, গতিকে সেইখিনিক আমি বচাই ৰাখিবলৈ আমি যে সকলোবিলাক একত্ৰিত হ'ব লাগে। আমি কি দলৰ, কি সংগঠনৰ, কি ধৰ্মৰ বা কি জনগোষ্ঠীৰ সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে কি, আমি খিলঞ্জীয়া, আমি একত্ৰিত হৈ অসমখনক আইমাতৃক বচাব লাগে। সেই কথাখিনি আচলতে খুব সুন্দৰভাৱে মোক বুজোৱাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আৰু মই বুজি পালোঁ। বুজি উঠি পেলাই গীতটি লিখিলোঁ, তাৰপিছত সুৰ কৰিলোঁ। তেনেকৈ খুব কম সময়ৰ ভিতৰতে গীতটি ৰেকৰ্ডিং কৰি পেলাই উলিয়ালোঁ। আৰু আজি ঈশ্বৰৰ কৃপাত হয়তো আপোনালোকৰ সকলোৰে আশীৰ্বাদ আছে খিলঞ্জীয়াসকলৰ, গতিকে সেই হয়তো গীতটি আজি মুক্তিৰ পথত আগুৱাই দিবলৈ আমি সক্ষম হৈছোঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা সঁহাৰি সকলোখিনি কামনা কৰিছোঁ, লগতে আশীষ কামনা কৰিছোঁ যে গীতটো হৈছে অ' মোৰ অসমৰ খিলঞ্জীয়া। আমি আচলতে নিজৰ মাজতে আমি আমাৰ যি প্ৰীতি সম্প্ৰীতি সেইবিলাক আচলতে নোহোৱা হৈছে। নিজৰ ব্যক্তিগত স্বাৰ্থৰ ক্ষেত্ৰত আমি নিজকে নিজে অসমীয়া যে আমি যে খিলঞ্জীয়া পাহৰি যোৱাৰ আমি প্ৰয়াস কৰিছোঁ নেকি? গতিকে সেইখিনি ক্ষেত্ৰত এটা জাতীয় চেতনা গঢ়ি তোলাৰ কাৰণেই এই গীতটি সজাই পৰাই তুলিলোঁ। আৰু এই গীতটিত মোৰ লগত বহুকেইজনে সহযোগিতা কৰিছে, সংগীতেৰে হওক বা শব্দযন্ত্ৰী হিচাপে হওক, সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনুপম মিউজিক ক্ৰিয়েশ্যনৰ বেনাৰত এই গীতটি অডিঅ'টো আজি ৰিলিজ হ'ব। গতিকে মই আশা কৰিছোঁ অসমৰ সমূহ মোৰ আন্তৰিক শ্ৰোতা দৰ্শক সকলোৱে গীতটি আঁকোৱালি লওক, গীতটি শুনক, শুনি পেলাই আপোনালোকৰ মতামত সুন্দৰভাৱে কভাৰ পেজটোত নাম্বাৰ দিয়া আছে, আপোনালোকৰ মতামত আপোনালোকে কোনো দ্বিধাবোধ নকৰাকৈ আপোনালোকে পঠাব পাৰিব। গতিকে আপোনালোকে মতামত জনাওক। গতিকে মই আশা কৰিছোঁ যে খিলঞ্জীয়া গীতটিয়ে ডেফিনেটলি যদি আমি খিলঞ্জীয়া বুলি নিজকে অনুভৱ কৰোঁ,
সি হিন্দুৱেই হওক বা মুছলিমেই হওক, আমি সকলোৱে নিজকে আচলতে খিলঞ্জীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিব যাতে পাৰোঁ, তাৰ কাৰণে গীতটোৱে যাতে যথেষ্টখিনি সঁহাৰি বা সহযোগিতা আগবঢ়াব বুলি মই আশাবাদী। আৰু গীতটোত সংগীতৰ ক্ষেত্ৰত সহায় কৰিছে দীপকেশ বৰগোহাঁই আছে, ভদ্ৰকান্ত দাস, হীৰকজ্যোতি নাথ, দিব্যজ্যোতি কৌশিক, ধ্ৰুৱ কলিতা, আৰু জিকে নিজেই শ্লোগান, বেকগ্ৰাউণ্ডৰ শ্লোগানসমূহ তেওঁ নিজে কৰিছে। গতিকে মই আশা কৰিছোঁ যে গীতটি শুনি কিবা এটা আপোনালোকে ব্যতিক্ৰম পাব। আৰু কথাটো হৈছে যে আচলতে প্ৰেমৰ গীত এটা হ'লে মই পটককৈ খুব আপোনালোকক জোৰ কৰিবলৈ টান পালোহেঁতেন যে মই প্ৰেমৰ গীত এটা গাইছোঁ। গীত অৱশ্যে সকলোবিলাক গীতেই বা সংগীতেই, তথাপিও মোৰ এই গীতটোৰ প্ৰতি আচলতে জাতীয় চেতনা এটা মোৰ নিজৰ মনৰ মাজতো আছে। আৰু মই এইটো বিনম্ৰভাৱে সকলোকে আহ্বান জনাম যে তাত মই যি লিখিছোঁ বা যি গাইছোঁ সেয়া আচলতে কাৰো প্ৰতি মোৰ ক্ৰোধ বা কাৰো প্ৰতি বিভেদ, কাৰো প্ৰতি কিবা নহয়। সকলো আমি সম্প্ৰীতিৰে আগবাঢ়িব লাগে। মই সমাজখনৰ লগত যিহেতু জড়িত, বিভিন্ন ক্ষেত্ৰত দেখি থকা কথাখিনি আচলতে বিভিন্নজনে বিচৰা বস্তুখিনিকে উত্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে কোনোবাখিনি ক্ষেত্ৰত হয়তো যদি মোৰ ভুল ত্ৰুটি হৈছে তাৰ কাৰণে ক্ষমা কৰিব বুলি সকলোলৈকে মোৰ এটা বিনম্ৰ আহ্বান। গতিকে গীতটো শুনি পেলাই নিজে যাতে কিবা ক্ষেত্ৰত যে কোনোবাখিনি ক্ষেত্ৰত যে আচলতে মোলৈ আঙুলি টোৱাইছে নেকি বুলি নাভাবি যে অসমৰ খিলঞ্জীয়াৰ কাৰণে এটি গীত কৰিছে বুলি ভাবি ল'লে বা আদৰি ল'লে, শুনিলে, আঁকোৱালি ল'লে বেছিকৈ ভাল পাম। গতিকে সেইখিনি মোৰ বিনম্ৰ আহ্বান। গতিকে সকলো আমি একত্ৰিত হৈ পেলাই আমি কি দলৰ, কি সংগঠনৰ, আমি ক'ৰ পৰা আহিছোঁ সেয়া পাছত থৈ পেলাই আমি খিলঞ্জীয়া যে আমি সকলো একত্ৰিত হ'ব লাগিব। গতিকে সেই কথাটোৰ ওপৰত অনুভৱ ৰাখি পেলাই জাতীয় চেতনা নিজৰ অন্তৰৰ মাজত সদায় বাহাল থাকক বুলি এই সুন্দৰভাৱে গীতটি কৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে সকলোৰে আন্তৰিকতা, আশীষ, মৰম চেনেহ সকলোখিনি কামনা কৰিছোঁ। গতিকে সকলোৰে আচলতে ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয়। গতিকে গতিকে সকলোৱে যদি আমি আমাৰ জননী আইৰ পূজাত যদি আমি সকলোৱে ব্যস্ত হ'ব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি আমাৰ এই অসমখন সদায় সোণৰ অসম হৈ থাকিব। সেইখিনি আশা কৰি পেলাই গীতটি আপোনালোকক ইতিমধ্যে শুনোৱা হৈছে। মই আমাৰ দুইটা পেজকে ক'ম যে অকণমান কভাৰটো আপোনালোকে দেখুৱাব পাৰে। কভাৰটো আপোনালোকে ইয়াত দেখিছে আপোনালোকে এয়া মোৰ অসমৰ খিলঞ্জীয়া, এই কভাৰটো আপোনালোকে হয়তো ফেচবুকত কালি পাইছিলে কভাৰটো। আজি গীতটো মুক্তি দিয়া হ'ব কিছু সময়ৰ পিছতে। চ' আপোনালোকক পুনৰবাৰ এই লাইভৰ জৰিয়তে গীতটোৰ কভাৰখন দেখাইছোঁ। আশা কৰোঁ সকলোৱে গীতটো ভাল পাব। আৰু অনুপম দা এটা কথা সুধিব লাগিব যে আপুনি এই গীতটোৰ ভিডিঅ'ৰ কামো কৰি আছে বুলি আমি কথাটো গম পালোঁ। চ' আপুনি ভিডিঅ'টো কেতিয়ালৈ আপোনাৰ ভিডিঅ'টো আহিব আৰু ভিডিঅ'টোত আপুনি কেনেকুৱা ধৰণৰ ভিডিঅ'টো মানে ৰাইজক দেখাব বিচাৰিছে? আচলতে এইটো গানটো যিহেতু বহুত কথাৰে ব্যস্ত গান আৰু বহুত বহল ভিত্তিক আচলতে গীতটো খুব সংক্ষিপ্তভাৱে শ্বুট কৰাটো সহজ নহয়। তথাপিও মই নিজৰ ষ্টুডিঅ'ত গাই পেলাই তাৰে কিছুমান ক্লিপিংছ, তাৰ উপৰিও কিছুমান মজুত থকা ক্লিপিংছ লগাই পেলাই বিভিন্ন চিটুৱেশ্যনৰ ক্লিপিংছ লগাই পেলাই ভিডিঅ'টো এতিয়া লিৰিকেল ভিডিঅ' হিচাপে লিৰিক্সটো কাষত গৈ থাকিব। গতিকে তেনেদৰে এতিয়া এইটো প্ৰথম পদক্ষেপ বুলি ক'ব লাগিব যে প্ৰথমতে আমি ৰিলিজ কৰিম। তাৰপিছত গীতটো শ্বুটিঙৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা পাতিছোঁ। গতিকে খুব আশাবাদী যে গীতটো খুব ভাল ধৰণে শ্বুটিং কৰিব পাৰিম বা শ্বুটিং কৰিম। গতিকে তেতিয়া আপোনালোকে বহল ভিত্তিত গীতটো সম্পূৰ্ণৰূপে আপোনালোকে দেখা পাব। কিন্তু এতিয়া মই সদ্যহতে 4-5 দিনৰ ভিতৰত এটা লিৰিকেল ভিডিঅ' আপোনালোকৰ মাজলৈ আগুৱাই দিম। কাৰণ গীতটো শুনাৰ লগতে চোৱাৰ আচলতে এটা হাবিয়াস সকলোৰে বা হেঁপাহ থাকে, বা দেখুৱাব পাৰিলে যিমানখিনি আমি প্ৰতিচ্ছবিখিনি দাঙি ধৰিব পাৰোঁ, অকল শুনিলে হয়তো সেইখিনি হৃদয়গম নহ'বও পাৰে। গতিকে সেইকাৰণে আপোনালোকে শুনিবলৈও পাব, চাবলৈও পাব। খালি চাবৰ কাৰণে আপোনালোকে 4-5 দিন অপেক্ষা কৰক। 4-5 দিনৰ ভিতৰত ভিডিঅ'টো আহিব। গতিকে মই আশাবাদী যে অসমৰ যদি নিজকে খিলঞ্জীয়া বুলি ভবা প্ৰতিজন ব্যক্তিয়েই গীতটো নিশ্চয় আদৰি ল'ব বা ভাল পাব। বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থৰ খাতিৰত অনুপম
শইকীয়াদেৱে যি গীত আজি মুক্তি আপোনালোকৰ বাবে মোকলাই দিছে, কিছু সময়ৰ পিছতে আপোনালোকে সকলো ৱেবছাইটত সকলো চেনেল যোগে আপোনালোকে পাব। চ' তাৰ প্ৰাক্ষণত আমি নাও মিউজিক আৰু সুভাষ পেজৰ জৰিয়তে অনুপম দাক অশেষ ধন্যবাদ জনাইছোঁ যে তেওঁ ইমান এটা সুন্দৰ গীত অসমবাসীলৈ উপহাৰ দিয়াৰ বাবে। পুনৰবাৰ আমি লাইভটো সামৰাৰ আগত অকণমান আকৌ গীতটো এবাৰ শুনি ভিডিঅ' এডিটিং ৰুমলৈ যাম। হয়, আমি ভিডিঅ' এডিটিং ৰুমলৈ যাম। ৰুমলৈ আহিছোঁ, তাতে এডিটিঙৰ কাম অকণ চলি আছে। এইটো আমাৰ অডিঅ' ছেকশ্যনৰ পৰা এতিয়া আমি ভিডিঅ' ছেকশ্যনলৈ আহিছোঁ। ইয়াত য'ত লিৰিকেল ভিডিঅ'ৰ কাম কিছু চলি আছে। চ' এই লিৰিকেল ভিডিঅ'ৰ কাম যি চলি আছে আপোনালোকক অলপ দেখাইছোঁ। আমি কি দলৰ, কি সংগঠনৰ বা কি ধৰ্মৰ, কি সম্প্ৰদায়ৰ সেয়া পৰিচয় দিয়াৰ এয়া জানো সময়? এয়া সময় একত্ৰিত হোৱাৰ, অসমীয়া খিলঞ্জীয়াৰ বিপক্ষে নহয়। তেনে নাভাবো কিয়? মই যদি হওঁ জননীৰ পুত্ৰ অনুপম, কিয় কৰোঁ অৱহেলা? বুজিবলৈ আইৰছৰ অসমৰ বোকাবোৰ পদুমে ভৰিব বুলি পদুমৰ পাহিটিকে ধৰিব। সবাৰে আনন্দই সৰক চুৰিব বুলি ৰজাৰ আখল পাৰি দিলোঁ। পিছে কি কৰা উচিত ভাবিছোঁ দেশৰ ৰজা। হিন্দু কি মুছলিম বৈভৱী দেখি হ'ব পাৰি জানো তলতীয়া? আহা আহা ওলাই আহা জাগা জাগা অসমীয়া, অ মোৰ অসমৰ খিলঞ্জীয়া, অ মোৰ অসমৰ খিলঞ্জীয়া। বল 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 বিদেশী খেল বল, মৰমৰ ভাষাৰে নাতৰিব লাগিলে নাচিতৰ হেংদাং তুলি লওঁ বল 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 হস্তিৰ শক্তি এনিনো গ'ল। এয়া আপোনালোকে দেখিলে ভিডিঅ'ৰ কামো কিছু আগবাঢ়িছে। চ' অনুপম দা, আমি সোনকালে ভিডিঅ'টো চাবলৈ পাম বুলি আশা কৰিলোঁ। আৰু এই ভিডিঅ'টোৱে যাতে, এই গীতটোৱে যাতে সকলো অসমবাসীৰ যি জাতীয় চেতনাক জাগ্ৰত কৰি তোলে আৰু অসমখন যাতে বিভাজন নহয়, অসমখনৰ প্ৰতিজন মানুহ অসমৰ কাৰণে মাত মাতিবলৈ থিয় দিয়ে, একেলগে মাৰ বান্ধি থিয় দিয়ে। তাৰ কামনাৰে অনুপম দা, আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ নাও মিউজিকৰ তৰফৰ পৰা, সুভাষৰ তৰফৰ পৰা। আৰু আজিলৈ শ্ৰোতাসকল ইমানতে আমি বিদায় মাগিছোঁ। পুনৰ নতুন গীত লৈ আপোনালোকৰ কাষ চাপিম। ধন্যবাদ।